এই মুহূৰ্তত আহি পৰিছে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে মন গ'লে যধে-মধে খুলিব নোৱাৰিব কোচিং ইনষ্টিটিউট। আহি গ'ল নতুন নিয়ম। ৰাজ্যৰ ব্যক্তিগত কোচিং চেণ্টাৰৰ বাবে আহি গ'ল ডাঙৰ নিৰ্দেশনা। এতিয়াৰে পৰা যধে-মধে খুলিব নোৱাৰিব কোচিং ইনষ্টিটিউট। কোচিং চেণ্টাৰ খুলিবলৈ ল'ব লাগিব অনুমতি। প্ৰথমে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়নৰ বাবে অনুমোদন কৰিব লাগিব আৰু পাঠ্যক্ৰম নিৰ্ধাৰণো কৰিব লাগিব। শ্ৰেণীৰ সময়সূচী, শিক্ষাৰ্থীৰ সংখ্যা, বিৰতিৰ সময় আদিৰ হাতপুতি লাগিব। প্ৰতিটো শ্ৰেণীৰ সময়, সাপ্তাহিক বন্ধ আদিৰ কাৰ্যসূচী দাখিল কৰিব লাগিব। কোচিং চেণ্টাৰৰ শিক্ষকৰ নিম্নতম অৰ্হতা স্নাতক পৰ্যায়ত হ'ব লাগিব। কোচিং চেণ্টাৰত CCTV কেমেৰা, খোৱা পানীৰ ব্যৱস্থা, পৰ্যাপ্ত স্থান আদি থাকিব লাগিব। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ধুবুৰী কাণ্ডক লৈ ৰাজ্যজুৰি আমচুৰ প্ৰতিবাদ, বিলাসীপাৰাত ভয়ংকৰ ভয়াৱহ পৰিস্থিতি। ধুবুৰী কাণ্ডক লৈ ৰাজ্যজুৰি আমচুৰ উত্তাল প্ৰতিবাদ, বিলাসীপাৰাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধুবুৰীক বাংলাদেশ আখ্যা দিয়াৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদৰ সৃষ্টি হৈছে। বিজেপি নেতা সুধাংশু ত্ৰিবেদীৰ মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত হৈছে প্ৰতিবাদ। নিশা জিলাই জিলাই প্ৰতিবাদ আমচুৰ। বিলাসীপাৰা চহৰৰ গান্ধী চকত প্ৰতিবাদৰ সময়তে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰ সৈতে প্ৰচণ্ড হতাহতি প্ৰতিবাদকাৰীৰ। সুধাংশু ত্ৰিবেদীৰ সাংসদ পদ খাৰিজ কৰাৰো দাবী প্ৰতিবাদকাৰীৰ। ৰমজান মাহতেই মুছলমানক কৰ্ণাটক চৰকাৰৰ বৃহৎ উপহাৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে যে ৰমজান মাহতে মুছলমানক বৃহৎ উপহাৰ দিয়া হৈছে। কৰ্ণাটক বিধানসভাত গৃহীত হ'ল মুছলমানৰ সমৰ্থনত আইন। চৰকাৰী টিকাত এতিয়াৰ পৰা 4% সংৰক্ষণ থাকিব মুছলমানৰ বাবে। বিধানসভাত গৃহীত হ'ল KTPP আইন। বিজেপিৰ বিধায়কসকলে বিৰোধিতা কৰে এই আইনৰ। বিধানসভাৰ মজিয়াত বিজেপিয়ে ফালি পেলায় এই আইনখন। মুছলমানক চৰকাৰী টিকাত সংৰক্ষণ দিয়াটো অসাংবিধানিক আখ্যা দিয়ে বিজেপিয়ে। বিজেপিৰ প্ৰতিবাদৰ পিছতো কৰ্ণাটকৰ বিধানসভাত গৃহীত হ'ল মুছলমানৰ সমৰ্থনত এই আইনখন। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ধন্যবাদ।